মই কৰ্ণৰ আপোনালোকৰ মাজলৈ আকৌ নতুন শ্বুটিং ভিডিঅ' লৈ সাজু হৈছোঁহি। আহকচোন আমি শ্বুটিং ভিডিঅ' আৰম্ভ কৰোঁ। এতিয়া আমি গৈছোঁ কলমনি। এয়া কলমনি আহি পালোঁ আমি। এইটোৰে হৈছে ড্ৰেছ পাতি পিন্ধা আছে জগদীশ দা, জনি, সঞ্জীৱ। এতিয়া আকৌ ভিতৰত মই ড্ৰেছ পাতি পিন্ধাইছোঁ। এয়া প্ৰণীতা বা সঞ্জীৱ তৈয়াৰ কৰি আছোঁ। এইটো বাইদেউ হয় নতুন এজনী। এয়া আমাৰ ৰজা। অলপ বাহিৰলৈ যাওঁ। গোটেইখিনি প্ৰায় হ'লেই তৈয়াৰী কৰা। জগদীশদা, সৰু মইনা দুটা আছে, এই মিষ্টি, অচ্যুতদাৰ ৱাইফ, অচ্যুতদাৰ নাতিনী, এয়া বাবু। আকৌ ভিতৰলৈ যাওঁ। এয়া তৈয়াৰী হৈ আছে মেকআপৰ প্ৰায়। ড্ৰেছ পাতি পিন্ধাইছোঁ। এতিয়া লাহে লাহে মেকআপ লগাম। এয়া জনি, বাইদেউ লাজ কৰিছে। এয়া সৰু মইনাহঁতে মেকআপ কৰিলে ধুনীয়াকৈ, গালত কিবা কিবি লগালে, বডিত লগাইছে, ধুনীয়াকৈ লগাই দিছে তেওঁলোকক। সুন্দৰভাৱে লগাইছে, ভাল লগাইছে। এয়া ৰাণীৰ তৈয়াৰী চলি আছে আৰু সময় লাগিব। এয়া আমি শ্বুটিং প্লেচত এতিয়া শ্বুটিং ষ্টাৰ্ট কৰিবলৈ ৰেডি হৈছোঁ। এয়া ষ্টাৰ্ট কৰি আছে কেমেৰা অল এভৰিথিং। পিছত চব ৰেডি হৈ আছে। এয়া আমি গোটেই ষ্টাফ ইয়াত বহি আছোঁ ৰ'দৰ কাৰণে। খুব ৰ'দ দিছে, ৰ'দত বহুত কষ্ট হয়। এয়া অচ্যুতদাৰ ছেকেণ্ড নাতিনী সৰু। ৰাণীবা ধুনীয়া ধুনীয়া কষ্টিউম লগাইছে, ভাল লগাইছে খুব। এয়া মুকুলদা। এয়া শ্বুট চলি আছে, আপোনালোকে চাওক। শ্বুটিং ষ্টাৰ্ট হৈছে প্ৰায়। শ্বুট লৈ আছে, চাব ভিডিঅ'টো। এটা শ্বুট হয়। সুন্দৰভাৱে এক্টিং কৰিছে ৰজা ৰাণীয়ে। গোটেইখিনি ষ্টাফ ধুনীয়া এক্টিঙত ধুনীয়া কৰিছে এক্টিং। চ' কষ্ট কৰিছে, সৰু সৰু ল'ৰা ছোৱালীও আছে। ধন্যবাদ।